এইখনেই হ'ল অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান, যিখন আছে আপোনাৰ গুৱাহাটীত আছে। গতিকে আজি ইয়াৰে কিছু দৃশ্যাংশ আপোনালোকক দেখাম। হাই ফ্ৰেণ্ডছ, আমি আহি এয়া চিৰিয়াখানাত উপস্থিত হ'লোহি। ইয়াত দেখিছে পিছফালে আমাৰ এটা সোণালী বান্দৰ আছে। ইয়াই প্ৰথম আৰম্ভণি চিৰিয়াখানা, সোণালী বান্দৰৰ পৰাই প্ৰথম আৰম্ভণি। এই চাংঘৰৰ ওপৰত দেখিছে আপোনালোকে এটা সোণালী বান্দৰ আছে, এটা আপোনাৰ ক'লা হ'ব নেকি, দুটা আছে সোণালী বান্দৰ, এটা অলপ ক'লাকৈ দেখিছোঁ। এয়া দেখিছে আপোনালোকে পৰিৱেশটো। চিৰিয়াখানাৰ ভিতৰত আজিকালি প্ৰৱেশ কৰিবলৈ এনেকুৱা ধৰণৰ এণ্ট্ৰি টিকেট দিয়া হয়, এনেকুৱা ধৰণৰ। এয়া এণ্ট্ৰি টিকেট, এয়া এণ্ট্ৰি টিকেট ল'লোঁ আমি, লৈ পেলাই সোমালোঁ। আজিকালি একচুৱেলি অনলাইন ছিষ্টেম হ'ল, সেইটো কাৰণে কেছ আজিকালি ক'তো নচলা নিচিনাই লাগিছে। ভাগ্য ভাল ATM-টোৰ লগত আছিলে, নহ'লে আজি চিৰিয়াখানা চোৱাই নহ'ল হয়। কিন্তু ATM-টো থকাৰ কাৰণে চাব পাৰিলোঁ আৰু। একচুৱেলি ডিজিটেল ইণ্ডিয়াৰ হৈছে যেতিয়া ভালেই লাগিছে। ইয়াৰ পৰা পূৰা ভিতৰে যিটো ৰাস্তা আছে, ৰাস্তাইদি আমি গৈ আছোঁ। ধুনীয়া, আপোনালোকে দেখিছে। এইটো চাইডে আপোনাৰ বহুত ধুনীয়াকৈ কিবা কৈ পকাৰে দেৱাল দি থোৱা আছে, দেখিছে আপোনালোকে। মাইলা ইমান ওখ ৰাস্তা, খোজকাঢ়ি যাওঁতে ভৰি বিষাই যাব। বহুত পাহাৰৰ ওপৰত থকা নিচিনা লাগিছে দেই, বহুত ওখ, বহুত ওখলৈ উঠি আহি আছোঁ। এইয়া দেখিছে, এইটো চাইডে আছে জিৰাফ। এইয়া প্ৰথম জিৰাফ, এইফালে দেখিবলৈ এইয়া জিৰাফ আছে। অলপ আঁতৰৰ পৰাহে দেখিছোঁ, বিশেষ ওচৰলৈ যাবলৈ নিদিয়ে। সেই গতিকে চাৰি চাইডে যিহেতু বেৰা আছে, গতিকে এইয়া দেখিছে আপোনালোকে জিৰাফ। জিৰাফক চাবলৈ, জিৰাফটো যেনেকৈ ওখ ৰাখিছেও যথেষ্ট ওখত। চাওক সেইটো চাইডে তলত কিমান ওপৰলৈ উঠিব লাগে জিৰাফ চাবৰ কাৰণে। অচানক এটা চিঞৰ শুনিলোঁ, এইটো কিহৰ চিঞৰ? বান্দৰে চিঞৰ নিশ্চয়। এয়া ভিতৰত আছে, এয়া পক্ষী। এয়া পক্ষী কি? ৰূপালী দৰিক। এয়া ধুনীয়াকৈ আৱৰণৰ ভিতৰত ৰখা হৈছে ৰূপালী দৰিক পক্ষী। ইয়াত আছে এয়া ব্লু এণ্ড য়েল্ল' মাকাও। ইমান ইংৰাজী ভাল নহয়তো, ইমান ভালদৰে পঢ়িব নাজানো আৰু। যদি কিবা ভুল হয় মাফ কৰি দিব দেই। এই ইয়াৰ ভিতৰত আছে আপোনাৰ সেইটো চুকত দেখিছোঁ আমি এটা বগা কেটেলা পহু। অৱশ্যে জালনাৰ ভিতৰত থকাৰ কাৰণে আমি হয়তো ইমান স্পষ্টকৈ দেখাব নোৱাৰিব পাৰোঁ, কিন্তু সেয়াটোৰ ভিতৰলৈ যোৱাটো একেবাৰে ভুল কথা ন। ইয়াৰ ভিতৰত দেখিছোঁ এয়া আছে পাহাৰীয়া মইনা। মৰ্ণিং। কিমান ধুনীয়াকৈ সিহঁতে ভাষা কয়, শুনিব। হেল্ল', মৰ্ণিং বুলিও কয় মাজে সময়। সেয়া শুনিছে নহয়, সেয়া কি ধুনীয়াকৈ কয়। ওপৰত বাৰু চৰাই আছে, ঠিকে আছে। তলৰ নিশ্চয় লক্ষ্য কৰকচোন কি আছে, আৰু আমাক কমেণ্টত যোগেদি জনাওক আপোনালোকে। তলত কি আছে কমেণ্টৰ যোগেদি জনাওক। ছাৰ এই চৰাইটোৰ নামটো কিনো? এইটো অঁ এইফালে আছে ন, ঠিক আছে। লভ বাৰ্ড, ককাটিয়েল, বাজৰিগৰ। ইমান ধুনীয়া চৰাই, চাই থাকিলে চাই থাকিব মন যোৱা, ইমান সুন্দৰ চৰাই। বগা শগুন, শগুনে কি খায় বাৰু?
ইয়াত কিন্তু পানীহে দিয়া দেখিছোঁ দেই। এৰিয়া ভিতৰত শগুন এৰিয়া। ভিতৰত কি দেখিছে বাৰু চাওকচোন অকণমান। ভিতৰত কি দেখিছে? ভিতৰত দেখাকেইটাত হৰিণা নে? ইয়াত কিন্তু লেখা আছে দেও ছাগলী। ইয়াত লিখা আছে দেও ছাগলী। ভিতৰত কেইবাটাও দেখিছোঁ আমি, আপোনালোকে নিশ্চয় দেখিছে। ভিতৰত এইটো চাইডেও আছে, ইয়াত দেও ছাগলী বুলি কৈছে। দেখাত হৰিণাৰ দৰে একেই, ওখ ডাঙৰ, বহুত ডাঙৰ ছাগলী। চিৰিয়াখানাৰ ওপৰৰ পৰা তললৈ কিমান দূৰ, কিমান ওখত আছে চিৰিয়াখানাখন চাওকচোন। বহুত ওখ সঁচাকৈ ন? ক্ৰমান্বয়ে তলৰ পৰা ওপৰলৈ উঠি 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 গৈ থাকিব লাগে। আৰু কিনাৰে 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 আপোনাৰ যিবিলাক পশু পক্ষী সংৰক্ষণ, সেইবিলাক কিনাৰে কিনাৰে বনাই দিয়া আছে, গতিকে তাতে সংৰক্ষণ ৰাখি আছে। এয়া দেখিছে আপোনালোকে হৰিণা পহু কেইবাটাও আছে, কেইবাটাও হৰিণা পহু দেখিছে। আমাৰ চেনেলৰ যোগেদি আপোনালোকক ভিডিঅ'বিলাক দৰ্শন কৰোঁতে আমাৰ কেনেকুৱা হৈছে, ভাল হৈছে, বেয়া হৈছে, সেইবিলাকৰ ওপৰত আপোনালোকে লাইক আৰু কমেণ্ট কৰিব। এইয়া দেখিছে এটা লগত সৰু মাইনা, কি সুন্দৰ দৃশ্য, গাখীৰ খাইছে। ইয়াৰ কিমান সুন্দৰ মৰম লগা দৃশ্য দেই, সঁচাকৈ চাবলগীয়া বন্ধুসকল। কিমান ওচৰৰ পৰা চাওক। এয়া আছোঁ আমি, এয়া আছে হৰিণাপুৰ, এয়া গৈ আছে গৈ আছে। এয়া নিশ্চয় দেখিছে আপোনালোকে, নিশ্চয় চাওক কিমান সুন্দৰ এটা হৰিণা আৰু লগত তাৰ পোৱালি, কিমান ধুনীয়া ন? ওচৰতে আগলৈ আছে বোলে ভালুক, সিংহ আৰু ঢেকীয়াপতীয়া বাঘ। আছেনে নাই ব'লকচোন, চাই চাই গৈ থাকোঁ। আমি আপোনালোকক ইয়াৰ দৃশ্য দেখাই আছোঁ গুৱাহাটীস্থিত চিৰিয়াখানা। ইয়াত আগতেতো বিভিন্ন ধৰণৰ জীৱ জন্তু সংৰক্ষণ কৰি ৰাখিছিল, আজিও বৰ্তমানো আছে, একেবাৰে নথকা নহয়। আপোনালোকক নিশ্চয় দেখিছেই কিমান জীৱ জন্তু আছে, সংৰক্ষণ কৰি ৰাখিছে। কিন্তু উঠোঁতে ভৰিটো হ'লে বিষাই যায়, বহুত ওখ পাহাৰ, আপোনাৰ ভাগৰ লাগি যাব। ভিতৰত এটা পক্ষী দেখিছোঁ, কি পক্ষী অকণমান আপোনালোককো দেখাইছোঁ, চাওক কি পক্ষী বাৰু। ইয়াত অৱশ্যে বৰ্ডখনত তেনেধৰণৰ কোনো ইয়াত লিখা নাই, একো লিখা নাই, কিন্তু আমি পক্ষী এজনী নিশ্চয় দেখিছোঁ, সকলোৱে দেখিছোঁ। এয়া চাওকচোন, হাব্বা ঐ, ইমান ঘন জংঘলৰ মাজেৰে প্ৰৱেশ কৰিবলগীয়া হৈছে, দেখি সঁচাকৈ আচৰিত লাগে। আমি আপোনাক কিমান কষ্টৰ মাজেৰে যে আহিছোঁ, কি দেখাব। পিঞ্জৰাৰ ভিতৰত থকা নাহৰ ফুটুকী বাঘটোলৈ লক্ষ্য কৰক, সঁচাকৈ নাহৰ ফুটুকী বাঘ। ইয়াকে কৈ নাও, ভয় লাগি যাব দেই দেখিলে, কিন্তু ওচৰৰ পৰা দেখিলে কিন্তু ভয় লাগি যাব। আপোনাৰ দেখিছে তাৰ মুক্ত বিচৰণ, পিঞ্জৰাৰ ভিতৰত পিঞ্জৰা আবদ্ধ হৈ থকা। কেনেবাকৈ যদি ওলাই আহিবলৈ হয় কি হ'ব, ভয় লাগি যাব দেই। ৱাও, এই ক'লা ভালুক, ভয় লাগিছে, ভয় লাগিছে। কেনিবা গ'ল, ভয় লাগিছে, ভয় লাগিছে। এতিয়া দেখিছোঁ, ওচৰলৈ যাব নোৱাৰি, ভয় লাগে, গুচি আহিলোঁ। পানীত গা ধুই আছে তেখেতলোকে। এই ভালুক দুটা তামাম ভয় লাগি গ'ল, গুচি আহিলোঁ, যাব নোৱাৰিলোঁ।
আপোনালোকক ওচৰৰ পৰা দেখাম বুলি ভাবিছিলোঁ, ওচৰলৈ খেদি অহা নিচিনা লাগি গ'ল দেখি গুচি আহিলোঁ দৌৰি। সেই আছিলে হিমালয় ব্লেক বিয়াৰ। ভয় লাগিলে। এইখনতে এটা আছিলে, ক'ত লুকাল। আকৌ দেখাইছে চাওক, এয়া ভালুক, ক'লা ভালুক কি ধৰণে বহি আছে। এনেকুৱা এটা যদি মুখৰ আগত ওলাই যায় ভয় লাগিব নাই বাৰু বন্ধুসকল। হিমালয়ান গিফ্ট শগুন। ভালুকক খেদা খাই ভয় লাগি আহিল। এয়া দেখিছে আপোনালোকে, শগুন, কেইবাজনী শগুন আছে নিশ্চয় দেখিছে দৃশ্যত। অলপ আঁতৰত এটা মস্ত ডাঙৰ সিংহ, সেয়া দেখিছেতো। ৱাও, পুৰা শুই আছে, পুৰা শুই আছে। সেয়া দেখিছেনে, সিটো চাইডে চাওক, বাওঁ চাইডে বাঁহৰ কিনাৰত সিংহ, বনৰ ৰজা शेर सो रहा है किसी को। वाओ, देखो ना কেনেকৈ চাইছে পাপা शेर। সেয়ে বন্ধুসকল দেখিছে, টাইগাৰ বাঘ দেখিছেনে? বাঘ কিমান ডাঙৰ দুটা গৈ আছে বাঘকেইটা। আহিব কেতিয়াবা এনেধৰণৰ। ৱাও, বাঘে কিবা ধৰিব। এনেধৰণৰ চিৰিয়াখানা চাবৰ কাৰণে আহিব কেতিয়াবা। এইয়া দেখিছেতো কেনেধৰণে বাঘকেইটাই কিবা ধৰিব বিচাৰিছে। পাবা, ভয় লাগিছে। আপোনালোকে দেখিছে আকৌ একেবাৰে ওচৰৰ পৰা দেখাইছোঁ, একেবাৰে ওচৰৰ পৰা চাওক, একেবাৰে ওচৰৰ পৰা দেখাইছোঁ ইয়াক গঁড়। এয়া কি ধুনীয়াকৈ গঁড়ে ইয়াত তেওঁলোকে খাদ্য গ্ৰহণ কৰি আছে। দেখিছে কিমান ধুনীয়া এশিঙীয়া গঁড়। সেয়াই এটা দেখিছে আপোনাৰ খৰ্গ ওলাবলৈ, এটা খৰ্গ ওলাইছে বৰ্তমান। সেয়া দেখিছে। এয়া চাওক আপোনালোকে, পক্ষীক যেতিয়া দানা দিয়া হৈছে তাৰপিছত কেনেকুৱা ধৰণৰ এটা পৰিৱেশ ভাল লগা। পক্ষীক যেতিয়া দানা দিছে তাৰপিছত এয়া কিমান ধুনীয়া চাওক, পক্ষীক এয়া দানা দিছে। হয় বন্ধুসকল, আজি এয়া আপোনালোকক লাষ্টতে চৰাই এটা দেখালোঁ, যিটো চৰাই আপোনাৰ বহুত ডাঙৰ হয় আৰু আমি শিমু বুলি তাত দেখা পাইছিলোঁ। গতিকে শিমু বুলি আমি আপোনালোকক ক'ব বিচাৰিছোঁ। গতিকে ইয়াৰ মাজতে আপোনাৰ কিছুমান হয়তো দেখুৱাবলৈ থাকি যাব পাৰে, কাৰণ গোটেইখিনি দেখুৱাওঁতে আমাৰ ভিডিঅ'টো যথেষ্ট সংখ্যক দীঘল হৈ পৰে। গতিকে আমি সেইকাৰণে সেই সমস্তখিনি আমি সংক্ষেপে দেখাবলৈ চেষ্টা কৰিলোঁ।